ইচ্ছে আৰু সন্মানখন জনাব আমাৰ উদযাপন সমিতিৰ সদস্য আহিছে আহি আছে। আমি সম্বৰ্ধনা অনুষ্ঠানটো স্থগিত ৰাখিছোঁ। পুনৰ পৰৱৰ্তী সময়ত আমি সন্মানখন জনাম। আহি পাইছে আৰু তেখেতসকল ভেকচিনসমূহ প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিব বুলি আমি আশা ৰাখিছোঁ। আৰু আশীৰ্বাদ থকা ভেকচিন প্ৰতিযোগীসকলক আমি আমাৰ খেলপথাৰত আহি উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰিৱেশৰ সৃষ্টি হ'ব। আজি আমি দেখিছোঁ বিশেষ উদযাপন সমিতিয়ে সদস্যসকলক অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। উন্নত প্ৰযুক্তি জেচিবি আমি প্ৰৱেশ কৰা দেখিবলৈ পাইছোঁ। আমি দৰ্শকসমূহক প্ৰৱেশদ্বাৰ খোলা ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰৱেশদ্বাৰটো মুকলি কৰি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ভেকচিন প্ৰতিযোগীসকল প্ৰৱেশ কৰক। ভেকচিন প্ৰতিযোগীসকলক আমি প্ৰৱেশ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ভেকচিন প্ৰতিযোগীসকলক আমি প্ৰৱেশ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। অভিযান সাফাই অভিযান চৰকাৰৰ দিনত বেতনমুক্ত বাংলাদেশী নেকি আপোনালোকে দেখিব কি?